নমস্কাৰ বন্ধু-বান্ধৱীসকল, তোমালোক সকলোকে মই এটা নতুন ভিডিঅ' সৈতে ফেচবুকৰ নীলকণ্ঠ বাইষ্টলৈ আৰু ইউটিউবৰ AS05 নৱজ্যোতিবাৰ চেনেললৈ স্বাগতম জনাইছোঁ। ভাৰতবৰ্ষৰ পূব দিশত অৱস্থিত অসম এখন বৈচিত্ৰ্যৰে ভৰপূৰ ৰাজ্য। এই অসমতে নানা জাতি জনগোষ্ঠীৰ লোকে বাস কৰে। এই জাতি জনগোষ্ঠীবিলাকৰ মাজত অসমৰ বৈচিত্ৰ্যৰ মাজত ঐক্য বিৰাজমান হৈ আছে। অসমত বাস কৰা তেনে এটা গুৰুত্বপূৰ্ণ জনগোষ্ঠী হৈছে চাহ জনগোষ্ঠী লোক। এটিকলি দুটিপাতৰ এই চাহ বাগানৰ মাজে মাজে আজি তোমালোকক লৈ আনিছোঁ মই এটা চাহ জনগোষ্ঠী অঞ্চললৈ। কিয়নো অসমৰ এই জনগোষ্ঠীয় লোকেই পালন কৰে কৰম পৰৱ, অৰ্থাৎ কৰম পূজা। এই পূজা হৈছে চাহ জনগোষ্ঠীয় লোকসকলৰ প্ৰধান জাতীয় উৎসৱ। কৰম পূজা মূলতঃ এটা কৃষিভিত্তিক উৎসৱ। এই কৰম পৰৱৰ লগতে চাহ জনগোষ্ঠীয় লোকসকলৰ জীৱনৰ লগত বিৰচিত পৰম্পৰা, কলা সংস্কৃতি আৰু নীতিসমূহ ঐতিহাসিকভাৱে সংলগ্ন হয়। অসমৰ চাহ জনগোষ্ঠীয় লোকসকলে পালন কৰা এই কৰম পূজাক উৰ্বৰতাৰ পূৰ্ব বুলি ক'ব পাৰি। কিয়নো শ্ৰমজীৱী এই চাহ জনগোষ্ঠীয় লোকসকলে কৃষি তথা উৰ্বৰতাৰ প্ৰতীকৰূপে পালন কৰে এই কৰম পূজা। এই কৰম পূজা ঠাইভেদে ক'ৰবাত 3 দিনীয়াকৈ, ক'ৰবাত 2 দিনীয়াকৈ অথবা ক'ৰবাত 7 দিনীয়াকৈ পালন কৰা হয়। মূলতঃ এই কৰম পৰ্ব বছৰেকৰ 3টা সময়ত পালন কৰা হয়। 3টাৰে ভিন্ন ভিন্ন নাম আছে। ভাদ মাহৰ শুক্লা একাদশী তিথিত পালন কৰা কৰম পৰ্বক জীতিয়া কৰম বোলা হয় আৰু আহিন মাহৰ বিজয়া দশমী তিথিত পালন কৰা কৰম পৰ্বক বুঢ়ী কৰম বোলা হয় আৰু আঘোণ মাহৰ পূৰ্ণিমাত পালন কৰা কৰম পৰ্বক ৰাগ ঝুমুৰ বোলা হয়। আহাচোন এই ভিডিঅ'টোৰ জৰিয়তে কৰম পূজাৰ এটা সুন্দৰ পৰিৱেশ উপভোগ কৰোঁ।